নমস্কাৰ, মই জ্যোতি আপোনালোকলৈ পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ। আজি ভাবিছোঁ নিমকি বনাম। ময়দা লৈছোঁ মই 1.5 কেজি। ধুনীয়াকৈ চালি ল'ম। চলা হৈ গ'ল। এতিয়া মই ইয়াত দিছোঁ বেকিং পাউডাৰ 1.5 চামুচ আৰু লগতে 3/4 আধা চামুচখনতে বেকিং চ'ডা দিছোঁ। নিমখটো নিজৰ হিচাপত দিব। কালজিৰা আৰু ৰিফাইন তেল। ৰিফাইন কমাই দিম, প্ৰথম চাই ল'ম। মঠিলে লাডুটো হ'লে হৈ যায়, যদি নহয় আকৌ দি ল'ম। এয়া মই এখন হাতেৰে মঠি আছোঁ, মিলাই আছোঁ। আৰু অলপ ৰিফাইন দৰকাৰ হ'ব। ইয়াত দি লৈছোঁ। এতিয়া আকৌ ধুনীয়াকৈ দুখন হাতেৰে মোহাৰি ল'ম, এনেকৈ চব পিনে মিলি যোৱাকৈ। তেল অকণমান কমা যেন এতিয়াও লাগিছে, আকৌ অকণ দি দিছোঁ। এইবাৰ হ'বগৈ আৰু। এতিয়া লাডুটো হ'লেই পানী দি আকৌ কুহুমীয়া গৰম পানী ল'ম। এয়া ধুনীয়াকৈ হ'লগৈ। এতিয়া কুহুমীয়া গৰম পানী লৈ এটা ছাইডৰ পৰা মঠি ল'ম। একেলগতে গোটেইখিনি মঠিব পৰা নহ'ব। মঠি লৈ চাওকচোন, এটা ছাইডৰ পৰা ধুনীয়াকৈ মঠি লৈ চাওকচোন। অলপ হ'ল, আকৌ এইখিনি মাৰি ল'ম। হ'লগৈ মোৰ। এতিয়া মই ভালকৈ মঠি ল'ম দুখন হাতেৰে। 5-10 মিনিটমান প্ৰায় মঠিম। তাৰপিছতে লাডুখিনি ধুনীয়াকৈ বনাই চাওকচোন। গোটেইখিনি দেখুওৱা নাই, বহুত টাইমটো বেছি হৈ যাব। সেইকাৰণে যিমানখিনি পাৰিছোঁ সিমানখিনিয়ে দেখুৱাব চাইছোঁ। তাতে আকৌ ছোৱালীজনীও আমনি কৰি আছে, তাইক লাগে বনাবলৈ। সেয়া দি দিছোঁ আৰু এটা লাডু বনাই থাক বুলি। ধুনীয়াকৈ লাডুকেইটা এতিয়া বেলিছোঁ। বেলিলেও আকৌ তাইক বেলিবলৈ লাগে, কাটিবলৈ এতিয়া লাগিয়ে আছে, শান্তিয়ে দিয়া নাই। এটা ছাইডৰ পৰা ধুনীয়াকৈ কাটি গৈছোঁ। তাইকে লাগে চাওকচোন, কটাৰীখনেই মোক আমনি কৰি আছে। কাটি কৰি ল'লোঁ চাওকচোন। এইপিনে বাহিৰতে জুইকুৰা ধৰি তেল গৰম হ'বলৈ দিছোঁ। তাই আকৌ সমানে সমানে বহিও লৈছে নিমকি ভাজিবলৈ। বনিছে পুৰা সোৱাদকেইটাহে ওলাই গৈছে। নিদিবা আকৌ মই নিদো, যেতিয়া হৈ যাব চুই নাথাকিবা মনো। আধা দিম দেই, এবাৰ দীঘলকৈ দিবা দেই। মই দিছোঁ এইটো, ভালে লগা নাই মনটো এইকেইটা দিয়া। চব নিদিবা আকৌ, নহ'লে এইটো হেৰাই যাব। কি ধুনীয়া মচমচীয়া হৈছে। দুটা মই ভাঙি দেখুৱাই দিছোঁ। প্ৰায় 2 কেজি মানে। ভাল পালে ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।